Good morning everyone. কি খবৰ ভালনে আৰু সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছো। কালি দিনটো কোনে কেনেকৈ পাৰ কৰিলে জনাওছো। আমি বৰ বিশেষ একো নাই, ঘৰতে আমি তিনিটা মাক পুতেক বাপেক গোটেইকেইটাই মিলি এনে অকমান জুই লগালো, গান চান লগালো, ফূৰ্তি কৰিলো অলপ তিনটা মাজতে। খাই বৈ অলপ সোনকালে হৈ গ'ল আৰু আজি যাবলৈ লৈছোঁ পিকনিকলৈ। বৰ বেছি দূৰ নহয়, ওচৰতে বা ডিব্ৰুগড়তে আইথান বুলি জেগা এডোখৰ আছে, পাবগৈ নালাগে আৰু তাৰ আগতে ফিল্ড এখন আছে, তাতে যাম। এয়া বহুত সোনকালে যাব লাগিছিলে কিন্তু দেৰি হৈ গ'ল আৰু মিষ্টাৰ আগতে গৈ বজাৰ চজাৰ কৰি মাছ মাংস অলপ বজাৰ কৰি থৈ আহিলেগৈ। তাৰপাছত এতিয়া আমি যাম। এইটো আমাৰ টিকলা, হেপী নিউ ইয়েৰ কৈ দিয়া। হেপী নিউ ইয়েৰ। অঁ, আৰু লগতে আজি মোৰ মাৰ বাৰ্থডে। হেপী বাৰ্থডে মা, ভিডিঅ'টো চাই আছে যদি। পিছে মই উইচ কৰিলোৱে ৰাতিপুৱাই। এনাইক হেপী বাৰ্থডে কৈ দিয়া আকৌ। হেপী বাৰ্থডে এনাই। অঁ, আমাক সদায় আশীৰ্বাদ কৰিব ন, কৰে বাৰু। ঠিক আছে, আজি ময়ো ব্লগ বনাইছোঁ। অঁ কৈ দিয়া, এফালে কৈ দিয়া। আজি ময়ো ব্লগ বনাইছোঁ, এইফালে মোৰ পকেটত মোবাইল আছে। অঁ, চাব দেই আমাৰ বেটাৰ ব্লগটো। সিও আজি ব্লগ বনাইছে বোলে, মই আজি ব্লগ বনাম দিয়া বুলি কৈছে। ঠিক আছে, গাড়ীত উঠি লওঁ। গৈ আছোঁ আমাৰ গলিত, ওলাই গৈছোঁ আৰু এতিয়া গলিত গৈ আছোঁ। এফালে মিষ্টাৰ গাড়ী চলাই আছে। হেপী নিউ ইয়েৰ। ভাল বেয়া সকলোখিনি আছে ন, বছৰটোত ভালখিনি লৈ নতুন বছৰটোত আগুৱাই যাব লাগিব আৰু বেয়াখিনি আমি এৰি থৈ আহিব লাগিব। নতুন পুৰণা বছৰটো এৰি থৈ আহিছোঁ, লগতে বেয়াখিনিও এৰি থৈ আহিব লাগিব। বেয়াখিনিৰ পৰা ভালখিনি ল'ব লাগিব, যিখিনি শিকিলোঁ সেইখিনি লৈ আমি আগুৱাই যাব লাগিব। গৈ থাকোঁ এতিয়া, চাই থাকক ভিডিঅ'টো। অলপ কথা কৈ দিলোঁ। আৰু এইফালে আমাৰ টিকলাটো ক'ত গ'ল? এইফালে ব্লগ বনাইছোঁ। বা ব্লগ বনাই আছে, দেখিছেনে? দেখাই দিয়া আকৌ মুখখন। এইটো বেলেগ আৰু ব্লগ বনাইছে। গৈ আছোঁ আমি, পামগৈ এতিয়া, বেছি টাইম নাই। ৰাস্তা ভাল দেই, আহিব পাৰে আপোনালোকে। আইথান, এইখন আইথানৰ গেট। এইখন গেটখন আহি পালোহি, কিন্তু অৱস্থা দেখিছেনে? বহুত দেৰি ইয়াতে ৰখিবলগীয়া হ'ল। এফালে গাড়ী দেখিছেনে? পুৰা জাম হৈ গৈছে। পালোহি আমি ইয়াত, আৰু এইফালে আমি চবতকৈ লাষ্টত পাইছোঁহি নি। এইফালে কাম কৰি আছে চবে। সেয়া নিতা মাতটো ওলাইছেনে? হেপী নিউ ইয়েৰ। হেপী নিউ ইয়েৰ। হেপী নিউ ইয়েৰ। এইফালে চবে লাগি আছে। 4টা বাজিবলৈ 10 মিনিটমান থাকোঁতে হৈছিল। অঁ ঠিক আছে। আৰু এইফালে আছে আমাৰ পঞ্চী বাইদেউহেঁত, চাওমিন বনি আছে দেই। এইফালে চাওমিন বনি আছে। চাওমিন বনি আছে ন পঞ্চী বাইদেউ? কিবা এটা কৈ দিয়ক। ফাৰ্ষ্ট ডে আজি চবে ইয়াত ভোজ খাইছোঁ, বনভোজ। বহনে চাওমিন নেকি? আমি খালোৱে, আৰু এইফালে পঞ্চী বাইদেউ বিলাই বিলাই অৱস্থা বেয়া, নিজে খাবলৈ পোৱা নাই ৰ'বা। বিলাই আছে পৰা। এইফালে বাইদেউ ইয়াত বহি লোৱা দেই, শুনা পাত ইয়াত পেলাব লাগিব দেই, য'ত ত'ত নহয়। अरे दुनिया
এটা স্মৰণীয় দিন হৈ ৰ'ব আমাৰ কম শ্ৰদ্ধাৰ কথা আমাৰ বন্ধু জিতেন দাস ডাঙৰীয়াৰ সৈতে যিসকল অভিভাৱিকা আছে ছাত্ৰ ছাত্ৰীসকল আছে সকলোৱে আহি আজি আইথানৰে বাকৰিত উপস্থিত হৈছেহি আমি সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো প্ৰত্যেকগৰাকী নাচনী যিবোৰ লোক সংস্কৃতি কেন্দ্ৰৰ তৰফৰ পৰা অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছো প্ৰত্যেকটি ঢুলীয়া সন্মানী ঢুলীয়াৰ পৰা আদি কৰি সকলোকে আন্তৰিক আমি অভিনন্দন জ্ঞাপন কৰিছো শুভেচ্ছা জ্ঞাপন কৰিছো আগন্তুক দিনবিলাক যেন তেওঁলোকে সফলতাৰে আগবাঢ়ি যাব পাৰে গতিকে ক্ষণতে প্ৰথমে আমি বিহুৰ লোক সংস্কৃতি কেন্দ্ৰৰ আমাৰ মুখ্য প্ৰশিক্ষক তথা সম্পাদক আমাৰ জিতেন দাস ডাঙৰীয়াক আপুনি ফুলাম গামোচাৰে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ আহিবলৈ জনাইছো এটা হাত চাপৰি জোৰকে আৰু ইয়াৰ লগে লগে যিহেতু ইংৰাজী নৱবৰ্ষ গতিকে ইংৰাজী নৱবৰ্ষ এটি কেকেৰে আমি উদযাপন কৰিম আৰু কেক কাটিবলৈ আমাৰ জিতেন দাস অনুৰোধ জনাইছো আৰু প্ৰধানজনী লগত থাকিব লাগিব পঞ্চিফাৰ লগত থাকিব লাগিব ফটো মাৰি দিব ফটো পাবা জীৱনত প্ৰথমবাৰ কেক কাটিলে আকৌ এটা হাত চাপৰি হ'ব লাগে জোৰকে এটা উকি হ'ব লাগে উকি বিহু নহ'লে কম আছে জোৰকে এয়া কেকটো কাটিছে হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ হেপী নিউ ধন্যবাদ জ্ঞাপন কৰিলো সকলোৱে অকমান অকমান কেকটো সৰু হ'ল আচলতে সকলোৱে অকমান অকমান ল'ব কেক কাটোৱাৰ পাছত এতিয়া খেল আৰম্ভ হৈ গ'ল ইহঁতৰ খেল হৈ আছে এতিয়া এফালে বেডমিণ্টন খেল হৈ আছে দেই প্ৰাইজো দিয়া হ'ব খাম খুৱাই দিয়া এতিয়া মোক খুৱাই দিছোঁ দেই নিউ ইয়েৰ বুলি এতিয়া বেটাহঁতে খেলি আছে বেডমিণ্টন এইটো আমাৰ টিকলাটো জিকিলে বোলে জিকিলো চিঞৰিছে পুৰা আমি এফালে অকণমান বাৰীৰ ফালে ওলাই আছিলোঁ এওঁলোকৰ বহুতে বাৰীখন বহুত ডাঙৰ হয় ঢেৰ খেতি কৰে আৰু এইখন যে বিলাতী বগৰী এডৰা আছে মই এতিয়া অকলে ছাইডৰখিনিহে দেখাব পাৰিম ভিতৰলৈ সোমাই নাই যোৱা এডৰা হৈ আছে আৰু এইখিনি চাব দেই বগৰী লাগি আছে এইবিলাক ধৰিব পাৰিছেনে এইবিলাক বগৰী লাগি আছে ভালকৈ ধৰিব পৰা নাই আৰু এই বছৰ অকণমান কম লাগিছে বুলি কৈছে যোৱা 5 বছৰ একেৰাহে বহুত লাগিলে বোলে আৰু এইখন সেই তালৈকে আছে আৰু ইয়াৰ ভিতৰলৈ বহুত আছে মই সোমাই নাযাওঁ এতিয়া সেইদিনাখন সোমাইছিলোঁ গধূলি হৈ গ'ল সেইকাৰণে ভিডিঅ' কৰা নহ'ল আজি দেখাই দিছোঁ এনেকৈ ইয়াত তেওঁলোকে খেতি কৰে এইফালে ধান খেতি এইফালে কল আছে ঢেৰ এওঁলোকৰ চব আছে এইফালে হাঁহ গাহৰি ইমান ডাঙৰ ডাঙৰ গাহৰি আছে দেখিছেনে ঢেৰ আছে কিন্তু আৰু ঘৰটোৰ পৰা দূৰতে ৰাখিছে বাৰু এইফালে হাঁহ গাহৰি কেনেকৈ চম্ভালে নাজানো আৰু কিন্তু বহুত আছে বস্তু এওঁলোকৰ কেনেকৈ কৰিব পাৰে ইমান আছে আৰু এইখন যে কি বুলি কয় হেন্দালি
হেন্দালিখন দেখিছেনে? এখন এতিয়া নাই ইয়াত একো, চব গছবিলাক মৰি গ'ল। এখন লাওৰ হেন্দালি আছিলে বোলে, আধাহে আছেগৈ এখন, আধাটো ভাঙিলে। তো চাওকচোন হেন্দালিখন ইমান ডাঙৰ, ইয়াত কিমান লাগিছিলে বাৰু। এইখন বগৰী বাৰীখন, এখন মই ইটো ছাইডৰ পৰা দেখাইছিলোঁ, এইফালৰ পৰা এখন। আৰু এজোপা গছ দেখাম দেই আপোনালোকক, মই প্ৰথম দেখিছোঁ এইবাৰ। আপোনালোকে আগতে দেখিছে যদিও নাজানো মই, দেখিবও পাৰে কিছুমানে। এইজোপা যে, এই গছজোপা দেখিছেনে? এইজোপা লং গছ বোলে, এইজোপা লং গছ, এই লগতে ডালিম এজোপা আছে। গুটি এতিয়ালৈকে লগা নাই বুলি কৈছে, আৰু তেওঁলোকে ইয়াৰ পাতটোৱে দিয়ে বোলে। পাতটো লংটো যিমান গোন্ধায়, পাতটো বহুত বেছিয়ে গন্ধ। আমি সেইদিনা আহিছিলোঁ তেতিয়া চাইছিলোঁ পাতটো অলপ ছিঙি, বহুত গোন্ধায়, লং লং গোন্ধায়। এওঁলোকে চব্জি তব্জি দিয়ে কিছুমানত। এইজোপা লং গছ দেখিলোঁ, প্ৰথম দেখিছোঁ দেই লং গছ। আৰু এইফালে কল, সেইফালে কল আছে। এই গোটেই হেন্দালিখন জাতিলাওৰ আছিলে। চবেই বগৰীয়ে চাই আছে, এই বাইদেউগৰাকীয়ে চাই আছে। ভিতৰলৈ বহুত আছে। এইবিলাক হালধি দিছেনে? এইবিলাক যে নিজে নিজে হৈছে বোলে, নিজে নিজে হৈছে মানে তেওঁলোকে আগতে কৰা চাগে, কেনেকৈ হয় নাজানো, শিপা চিপা থাকি যায় বোলে। এয়া এইখিনি হালধি, কি নাই মানে চবেই আছে এই ঘৰত। সেইফালে এখন হেন্দালি দেখিছে? সেইফালে এখন হেন্দালি, কি দিছিলে নাজানো, বহুত ডাঙৰ ডাঙৰ হেন্দালি আছে। এইফালে ক্ৰিকেট হৈ আছে ডাঙৰখিনি। বিয়া পতা মানুহ আৰু বিয়া নপতাখিনিৰ মাজত হৈছে। বিয়াখিনি এটা টীম আৰু বিয়া পতাখিনি এটা টীম, আৰু বিয়া নপতাখিনিৰ এটা টীম। আৰু এইফালেতো অথনিৰ পৰা হৈ আছে বেডমিণ্টন। এইফালে আন এটা গ্ৰুপে খাই আছে। আৰু এটা বস্তু দেখাম আপোনালোকক, এয়া ভেড়া ছাগলী চাওকচোন। এই যিঘৰ মানুহৰ ঘৰত আহিছোঁ, মানে মানুহৰ ঘৰত অহা নাই, ফিল্ডত আহিছোঁ, কিন্তু তাতে ইহঁতৰ ঢোলৰ স্কুলৰ ষ্টুডেণ্ট এজনৰ ঘৰ আছে ফিল্ডখনত, এইফালে ছাইডতে। তেওঁলোকৰে হয়, বাৰীখন যিখন দেখাইছিলোঁ তেওঁলোকৰে হয়। আৰু ইয়াত এইখিনি ভেড়া ছাগলীও আছে চাওকচোন, তেওঁলোকৰ ইটো ছাগলীটো আছেই, আৰু এইবিলাক ভেড়া ছাগলীও আছে। মই অথনিৰ পৰা দেখাই নাছিলোঁ, এতিয়াহে দেখিছোঁ ভেড়া ছাগলীও আছে চাওকচোন, সঁচাকৈ দেই। আৰু এইফালে গাড়ী দেখিছেনে? এতিয়ালৈকে জাম হৈয়ে আছে। কিছুমানে নমাই দিছে আৰু কিছুমানে নাই নমা, কিন্তু নমোৱা জেগাটো বহুত খাৰা হয়, সেইকাৰণে নমাব পৰা নাই গাড়ী কিছুমান। আৰু নমাই দিলেও উঠাবলৈ বহুত দিগদাৰ হ'ব, সেয়ে নমোৱা নাই। আৰু এইফালে খেল হৈ আছে, এইফালে স্ক'ৰ লিখি আছে, এই টিকলাকেইটাই খেলি আছে। সেইফালে এইফালে এনাউন্স কৰি আছে দিগন্ত দা। এফালে বাইদেৱে বনাইছে মাছ, মাছৰ কাৰণে বাইদেৱে বিলাহী ভাজি আছে দেই। আৰু এইফালে আছে মাংস, বনাইছে মাংস। ইয়াত মাংস বনি আছে দেই। আমি এটা মাংস বনাইছোঁ, বনভোজ। বনভোজ, হেপী নিউ ইয়েৰ। হেপী নিউ ইয়েৰ। এইখিনি মাছ, এইফালে চালাড আছে, এইফালে পুৰা চাহ বাকী আছে তাই। ইয়াত এতিয়া সৰু ডাঙৰ চবৰে মিলি উঠা বহা খেল হৈ আছে। উঠা বহা, উঠা বহা, উঠা উঠা বহা, উঠা। খেলৰ মাজতে যিহেতু এতিয়া খোৱাৰ টাইম হ'ল ল'ৰাখিনিৰ, সেইকাৰণে সিহঁতৰ সৰু সৰুখিনিক বহুৱাই দিছে খাবলৈ, আৰু ময়ো অলপ লাগি দিলোঁ বিলোৱা মেলা কৰাত। এয়া ছাৰ, এইটো বেটা। কি হ'ল, জিকিলা নেকি? বৰ চিৰিয়াছ, কিহত জিকিলা? বা উইনাৰ নে ৰানাৰ্ছ আপ? খুব ভাল লাগিছে আজি মোৰ যিবিলাক এইটো পিকনিকটো আমি প্ৰিতিভুজ আচলতে আমাৰ ষ্টুডেণ্ট গাৰ্জেন মিলি চবেই খাওঁ, আৰু এনেকৈ সদায় আমি এনজয় কৰোঁ। আৰু লগতে আমাক অভিভাৱকসকলে যিটো সহযোগ কৰিছে আজি, সঁচাকৈ নজৰভূমি, বিশেষকৈ বিকাশী, দিগন্ত, প্ৰণৱ, নিতা, পঞ্চী, এইকেইগৰাকীয়ে সদায় পইচা তোলাৰ পৰা বজাৰ কৰালৈকে যিখিনি সহযোগ কৰিছে সদায় মনত ৰাখিম। আৰু অনাগত দিনতো আমি এনেকৈ মিলি জুলি কাম কৰি যাম, খাই যাম, আমাৰ সাংস্কৃতিক দিশটো আগবঢ়াই লৈ যাম। ধন্যবাদ। আমি খালোঁ এতিয়া, এইফালে বাকীবিলাকে খাই আছে, আৰু এইফালে বিহু পুৰা।
আৰু থাৰ্ড ব্যক্তি ঘোষণা কৰিছো প্ৰথম জন্মজি হানি নহয় থাৰ্ড ফাৰ্ষ্ট জন্মজি হানি জন্মজি উত্তৰ পৰিচয় ঘোষণা কৰিব দ্বিতীয় ব্যক্তি হৈছে গায়ত্ৰী 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 কামনা কৰিলো অঞ্জনাৰ জীৱনত কামনা কৰিলো ব্যৱহাৰ কৰক উজ্জ্বল ভৱিষ্যতৰ কামনা কৰি লগতে সংসাৰখনক ডাঙৰ কৰিব কাৰণে অনুৰোধ মানস আৰু মানস মানস 3 মিটাৰ মানস কিন্তু অৱশেষত টিম এ পৰাজিত ঘোষণা কৰি বিজয় হিচাপে ঘোষণা কৰিছো আমি ক্ৰিকেট টিম বি দিগন্ত সন্দিকে টিমৰ লিড লৈছিলে মঞ্চ আহিবৰ কাৰণে অনুৰোধ জনোৱা হ'ল কেপ্টেইন হিচাপে দিগন্ত সন্দিকে 11টা বলত দিয়া হৈছে এতিয়া এই ৰাস্তাটো ইমানেই ঠেক আমি গাড়ী ইয়াত নুঘূৰালো ভয় লাগে গাড়ী ঘূৰাবলৈ অকণমান আগত ফিল্ড নিচিনা আছে তাতে ঘূৰাই আনিমগৈ গৈ আছোঁ চব গ'ল আমি আছোঁ আৰু এখন গাড়ী গৈ আছোঁ ঘূৰাবলৈ আগত আমি আহি পালোহি ভাল লাগিলে আজি দিনটো বহুত ভালকৈ গ'ল বছৰটোৰ প্ৰথম দিনটো বহুত ভালকৈ গ'ল ভাল লাগিলে আৰু ল'ৰা ছোৱালীখিনিও ফূৰ্তি কৰিলে আজি ফিল্ডখনতে খেলিবলৈও পালে বহুত ধুনীয়াকৈ খেলিলেও প্ৰাইজো পালে প্ৰাইজ সেই বুলি বহুত বেছি ডাঙৰ ডাঙৰ নহয় বহি পেঞ্চিল পেইন এনেকুৱাবিলাকে দিয়া হৈছে সিহঁতে ভাল পালে খেলি সেয়া ভাল লাগিলে দিনটো আৰু ভিডিঅ'টো আৰু কণ্টিনিউ নকৰোঁ আকৌ এবাৰ সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু আজিলৈ বাই বাই আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই